বন্ধু বান্ধৱীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ কেইটিমান সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে উপকৃত হ'ব। আহক দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ। প্ৰথম অসমীয়া ৰঙীন কথাছবিখনৰ নাম কি? অপশ্যন কত আছে ভাইটি, খত আছে জয়মতী, গত আছে প্ৰেম আৰু ঘত আছে ওপৰৰ এটাও নহয় আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক ভাইটি। 2 নম্বৰ প্ৰশ্নটো হ'ল অসমীয়া সাহিত্যত কোনগৰাকী সাহিত্যিক ককা বুলি জনা যায়? অপশ্যন কত আছে নীলমণি ফুকন, খত আছে ভোলাই শৰ্মা, গত আছে নৱ মল্লিকা আৰু ঘত আছে ওপৰৰ এটাও নহয় আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক নীলমণি ফুকন। 3 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতীয় জাতীয় পতাকাৰ কিমান চনত জন্ম হৈছিল? অপশ্যন কত আছে 1907 চনত, অপশ্যন খত আছে 1903 চনত, অপশ্যন গত আছে 1906 চনত আৰু ঘত আছে 1910 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গ 1906 চনত। 4 নম্বৰ প্ৰশ্নটো হ'ল জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? অপশ্যন কত আছে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অপশ্যন খত আছে গোপীনাথ বৰদলৈ, অপশ্যন গত আছে ভোলাই শৰ্মা আৰু ঘত ওপৰৰ এটা নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 5 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতত কোন চনত প্ৰথম স্বাধীনতা সংগ্ৰামৰ আৰম্ভ হয়? অপশ্যন কত আছে 1858 চনত, অপশ্যন খত আছে 1856 চনত আৰু অপশ্যন গত আছে 1859 চনত আৰু ঘত আছে 1857 চনত আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ঘ 1857 চনত। 6 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতত কিমান চনত প্ৰথমে টেলিগ্ৰাফৰ ব্যৱস্থা কৰা হয়? অপশ্যন কত আছে 1835 চনত, অপশ্যন খত আছে 1836 চনত, গত আছে 1839 চনত আৰু ঘত আছে 1840 চনত আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গ 1839 চনত। নেক্সট কুৱেশ্যনটো হ'ল প্ৰাৰ্থনা সমাজ কিমান চনত প্ৰতিষ্ঠা হৈছিল? কত আছে 1868 চনত, খত আছে 1896 চনত, গত আছে 1867 চনত আৰু ঘত আছে 1857 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গ 1867 চনত। নেক্সট কুৱেশ্যনটো হ'ল একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম কি? অপশ্যন কত আছে চীন, খত আছে ব্ৰিটেইন, গত আছে জাপান, ঘত আছে ভাৰতবৰ্ষ আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক চীন। নেক্সট কুৱেশ্যনটো হ'ল প্ৰথম ভাৰতীয় মহিলা বিমান চালিকা কোন? অপশ্যন কত আছে প্ৰেম মাথুৰ, খত আছে কল্পনা চাওলা, গত আছে কেটন আৰু ঘত ওপৰৰ এটাও নহয় আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক প্ৰেম মাথুৰ। নেক্সট কুৱেশ্যনটো হ'ল গান্ধী আইৰণ চুক্তি স্বাক্ষৰ হোৱা বৰ্ষটো কি? কত আছে 1935 চনত, খত আছে 1932 চনত, গত আছে 1931 চনত আৰু ঘত ওপৰৰ এটাও নহয় আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গ 1931। নেক্সট কুৱেশ্যনটো হ'ল ভাৰত আইন গৃহীত হোৱা বৰ্ষটো কি? অপশ্যন কত আছে 1909 চনত, খত আছে 1907 চনত, গত আছে 1910 চনত আৰু ঘত আছে 1908 চনত আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক 1909 চনত। নেক্সট কুৱেশ্যনটো হ'ল পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগটো কি? কত আছে কিলিমাঞ্জাৰো, খত আছে গডউইন অষ্টিন, গত আছে আল্টাই আৰু ঘত আছে টিয়েন চান আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খ গডউইন অষ্টিন। নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ প্ৰথম নাগৰিক কোন? অপশ্যন কত আছে প্ৰধানমন্ত্ৰী, খত আছে জনসাধাৰণ আৰু গত আছে ৰাষ্ট্ৰপতি আৰু ঘত ওপৰৰ এটাও নহয় আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গ ৰাষ্ট্ৰপতি। আজিৰ ভিডিঅ'টোৰ শেষৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ সৰ্বোচ্চ আয়ৰ দেশ কোনখন? কত আছে থাইলেণ্ড, খত আছে ছুইজাৰলেণ্ড, গত আছে চীন আৰু ঘত আছে ৰাছিয়া আৰু ইয়াৰে শুদ্ধটো হৈছে খ ছুইজাৰলেণ্ড। ইমানতে সামৰণি মাৰিছোঁ আৰু এনেকুৱা ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।